ঈদ মুবাৰক পাঠান 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 গা চা ধুই আহিলোঁ এতিয়া ইয়াৰ পৰাই কাপোৰযোৰা বুলি পিন্ধি যাওঁ ইয়াতে দুইযোৰা কাপোৰ আছে এযোৰ নীলা আৰু এযোৰ ক'লা তো মই আজি ভাবিছোঁ ক'লা কাপোৰযোৰে পিন্ধি যাম দুইযোৰা পাঠান 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 লাগিব না আজি ঈদ বুলি এযোৰ ক'লা এইযোৰাই পিন্ধি যাম আজি আসসালামু আলাইকুম গাইজ পিন্ধি উঠিলোঁ চব পাঠান পাঠান এতিয়া ঈদৰ নামাজ পঢ়িব যাম চোতালখনতো জামেদি ভৰ্তি হৈ গৈছে মই অলপ এডভান্স ওলাইছোঁ কাৰণ মছজিদৰ লাউডস্পীকাৰবিলাক ফিট কৰিব লাগিব আৰু ইয়াত চাওঁ ঈদৰ নামাজ পঢ়িব আহিছে সেইগিলা তো এইফালে ই গামচা পিন্ধি আছে এতিয়াও ফৈজুল ৰাহুল ইনকে আগতে যে আমি ঈদগাহ ফিল্ডত নামাজ পঢ়িছিলোঁ তাতে পঢ়িব গৈছিল আৰু ঘূৰি আহিলাক তো এতিয়া মছজিদত এনেদৰে আমি জাগা কৰিছোঁ 5-6জন মানুহ ভিতৰত ধৰিব আৰু বাহিৰত 300-400জন মান ধৰিব এনেদৰে জাগা কৰিছোঁ ইয়াতে নামাজ পঢ়ি দয়া কৰি এনেদৰে মানুহবোৰ ওলাই আহিছে এতিয়া সকলোৱে ঘৰে ঘৰে যাব এই এক চাও লেংটি মাৰিবাৰ হ'লে ইয়াৰ মুবাৰক মুবাৰক ভাই নামাজ পঢ়া হৈ গ'ল আৰু ইফালে চাওক বৰষুণ আৰম্ভ কৰিছে হেপী ঈদ মুবাৰক দুটা ফটো উঠাও কেনে হৈছে দে ঠিকে আছে দে নামাজ পঢ়া হ'ল এতিয়া কবাই ফুৰিব যাব লাগিব আজি অলপ খুচি কৰিব লাগিব ফূৰ্তিও কৰিব লাগিব তেতিয়াহে গাত এনাৰ্জি আহিব অলপ দুৰ্বল